কবিতাৰ শিৰোনাম ৰজাবাৰী পাৰ্কলৈ নাযাবা সন্ধিয়া। ৰজাবাৰী প্ৰাকলৈ নাযাবা সন্ধিয়া। হ'ব পাৰে শালীনতা, কোনোবাই হয়তো আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি হাত দিব পাৰে তোমাৰ গোপন অংশ। সেইবাবে কৈছো ৰজাবাৰী পাৰ্কলৈ নাযাবা সন্ধিয়া। মৰমৰ অত্যাচাৰত হ'ব পাৰে ধৰ্ষিতা আৰু কাৰোবাৰ ইচ্ছা নাই। শুনিছো ৰজাবাৰী প্ৰাকত হেনো মৰম লোৱা আৰু দিয়া হয়। কোনে কয় মৰম বজাৰতো বিক্ৰী হয়। হেৰো সুবিধাবাদী নীলাজ প্ৰেমী, তহঁতকে কৈছো কিমান জনীক প্ৰেমৰ নামত উলংঘ কৰি যৌৱনৰ তৃপ্তি লৈছ। কিমান যদি গাভৰুৰ যৌৱনৰ অকাল মৃত্যুত কিমান নিশা পাৰ্টি দিছ লগৰীয়া। বিয়েৰ হুস্কিৰ নিচা তচ্ছিল হৈ পৰা কিমানটা উজাগৰি নিশা পাৰ কৰিছ। কতজনী নাৰী হৃদয় ভঙাৰ কৰুণ যান্ত্ৰণা উচুকি উঠিছে। কি জানিবি তহঁতে, কি বুজিবি সঁচা হৃদয়ৰ কৰুণ যান্ত্ৰণা কিমান। তুমি সেই প্ৰেমমান প্ৰেমিকৰ প্ৰেমিকা হোৱাতকৈ সোণাগুছিৰ বাসিন্দা হোৱাই ভাল। কাৰণ শ্ৰমিকৰ চিঞৰে কেতিয়াও মালিকৰ টোপনি ভাঙিব নোৱাৰে। তুমিও সেই প্ৰেমমান প্ৰেমিকৰ হৃদয় গলাব নোৱাৰা। হেৰো নীলাজ প্ৰেমী, তোকেই কৈছো অভিজাত্যৰ পলে পেৰে ভদ্ৰতাৰ মুখা পিন্ধা সন্তান মৰম কৰিবলৈ শিক, ধৰ্ষণ নহয়।